বেছিভাগ মানুহৰ সফল নোহোৱাৰ এটা মূল কাৰণ হৈছে যে তেওঁলোকে নিজে নিজৰ ওচৰত প্ৰথমেই পৰাজিত বৰণ কৰে। বহু মানুহে এই কথা নাভাবে যে এই কামটো আমি পাৰিবও পাৰোঁ। এটা সৰু উদাহৰণ, এগৰাকী ব্যক্তিয়ে আত্মোন্নয়নৰ কাৰণে এটা ট্ৰেইনিং আৰম্ভ কৰিছিলে। তাত যথেষ্ট মানুহ গোট খাইছিলে। তেওঁ চেষ্টা কৰিছিলে যে প্ৰত্যেককে তেওঁ 10 মিনিটকৈ সময় দিব আৰু তেওঁলোক প্ৰত্যেকেই সেই 10 মিনিটত নেতাৰ দৰে ভাষণ দিব লাগিব। এনেকুৱা ধৰণৰ এটা তেওঁ কেম্পৰ আয়োজন কৰিলে। তেওঁ দেখিলে যে বহুত ব্যক্তি আহিছে, ঠিক আছে, বাট এগৰাকী ব্যক্তি ট্ৰেইনিঙৰ সময়ত যেতিয়া তেওঁ গৈছিলে, ষ্টেজলৈ গ'ল, ভাষণ দিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ ব্যৰ্থ হ'ল। তেওঁৰ হাত ভৰি কঁপিছে, মাত মুখেৰে নোলায়, এনেকুৱা বিভিন্ন কাৰণ। তেওঁ বহুত ভয়ে ভয়ে মুঠতে সেই সময়খিনি আৰু পাৰ কৰিছে। আৰু চব হৈ গ'ল। হৈ যোৱাৰ পিছত সেই ব্যক্তিগৰাকীয়ে, যোনগৰাকী ব্যক্তিয়ে পৰা নাছিলে, খুব ভয় ভয় কৈছিলে, সেইগৰাকীক মাতি আনিলে। মাতি আনি তাক সুধিলে যে আপুনি এইদৰে এনেকুৱা কৰিলে, গতিকে আপোনাৰ এই ব্যৰ্থতাৰ কাৰণ কি আছিলে, বা আপুনি যেতিয়া ষ্টেজত আছিলে সময়খিনি, সেই সময়খিনিত আপোনাৰ মনোভাৱ কেনেকুৱা আছিলে। এনেকৈ সোধাৰ পিছত সেই যোনগৰাকী ব্যক্তিয়ে ব্যৰ্থ হৈছিলে, তেওঁ তেতিয়া ব্যক্তিগৰাকীক ক'লে যে মই সেইখিনি সময়ত মই খুব ভয় খাই আছিলোঁ আৰু মই জানিছিলোঁ যে মই মানুহৰ আগত মই নিজকে নিজে লজ্জিত কৰিম। তাৰ ওপৰত মই যে কিবা এটা মোৰ দ্বাৰা হ'ব, এই কাম মই কেতিয়াও আগতেও দেখা নাই বা আজিও কিবা এটা হ'ব মই সেইটো কেতিয়াও ভবাও নাই। এইদৰে কৰি মই বছ সেইখিনি সময়ত এটা কথাই ভাবি আছিলোঁ যে মই খুব ধুনীয়াকৈ মই মানুহৰ আগত মই নিজকে লজ্জিত কৰিম। তাৰপিছতে ব্যক্তিগৰাকীয়ে তাক ক'লে যে ঠিক আছে, মই তোমাৰ কথাখিনি এতিয়া শুনিলোঁ, কিন্তু এটা কাম কৰিবা, তুমি কাইলৈ 15 মিনিট আগত আহা। তাৰ কথা শুনি, ব্যক্তিগৰাকীৰ কথা শুনি সেই ব্যৰ্থ হোৱা মানুহগৰাকীয়ে সেই কথামতেই 15 মিনিট কৈছিলে, 20 মিনিট আগত আহি উপস্থিত হ'ল। যেতিয়া 20 মিনিট আগতে সেই ব্যক্তিগৰাকী আহিলে, অহাৰ পিছত দুয়ো বহুত কথা পাতিলে আৰু যোনগৰাকীয়ে ব্যৰ্থ হৈছিলে, ব্যৰ্থ হোৱাগৰাকীয়ে আঁতিগুৰি মাৰি বুজাই দিলে যে মই এনেকুৱা ধৰণৰ কথাই ভাবি আছিলোঁ যে মই সফল হ'ব কেতিয়াও নোৱাৰোঁ, নিশ্চিতভাৱে নোৱাৰোঁ, এইবাৰতো মই নোৱাৰোঁ আৰু নিজকে খুব ধুনীয়াকৈ মই লাজ পোৱাম, এই কথাটো তেওঁ আকৌ এবাৰ ক'লে। তেতিয়া এই ব্যক্তিগৰাকীয়ে যোনে আয়োজন কৰিছিলে অনুষ্ঠানটো, তেওঁ ক'লে যে চব মূল গুৰিটো হৈছে সেইটোৱেই, যাৰ কাৰণে তুমি আজিৰ এই অৱস্থাত আছা। তুমি কিবা এটা কাম কৰাৰ আগতে তুমি প্ৰথমেই নিজকে পৰাজিত কৰি লোৱা আৰু তুমি এইবুলি নিজকে পতিয়ন নিওৱা যে মই এই কামটো মোৰ দ্বাৰা কেতিয়াও সম্ভৱ নহ'ব আৰু মই ইয়াত কেতিয়াও সফলতা মই লাভ কৰিব নোৱাৰোঁ। এইদৰে তুমি নিজেই নিজক আশ্বস্ত কৰি লোৱা আৰু এনেকুৱা ধৰণৰ তুমি যদি কথা তুমি কৰি থাকা, সদায় কৰি থাকা, আগতেওতো কৰি আহিছে, পিছতেও যদি তুমি এনেকুৱা ধৰণৰ কামেই কৰি থাকা, তুমি তেতিয়া সফল হ'বা কেনেকৈ আৰু কেতিয়া সফল হ'বা? কেতিয়াও তুমি সফল হ'ব নোৱাৰা। তাৰ কাৰণে তুমি কিছুমান পদক্ষেপ ল'ব লাগিব, যিখিনি তোমাক সাহসী কৰিব। আপুনি ওলোটা কাম কৰি আছে, আপুনি নিজকে সাহস যোগোৱাৰ পৰিৱৰ্তে আপুনি নিজকে দুৰ্বল কৰি আছে। আপুনি নিজকে উৎসাহ জনোৱাৰ পৰিৱৰ্তে আপুনি নিজকে নিৰুৎসাহিত কৰি আছে। এতিয়া আপুনি সফল হ'ব কিদৰে? গতিকে এই কামবিলাক আপুনি পৰিত্যাগ কৰিব লাগিব। তাৰপিছত সেই ব্যক্তিগৰাকীয়ে কিছু সময় ৰ'লে, কিছু সময় ৰৈ আকৌ ক'বলৈ ধৰিলে যে এতিয়া মেইন অনুষ্ঠানলৈ মাত্ৰ 8 মিনিট বাকী আছে। এই 8 মিনিট সময়ত আপুনি এটা কাম কৰক। তেওঁ এটা খালী ৰুম দেখুৱাই তেওঁ ক'লে যে সেই খালী ৰুমটোলৈ আপুনি এতিয়া যাওক আৰু গৈ পেলাই আপুনি নিজে নিজক কওক যে মই আজি এটা খুব সুন্দৰ অনুষ্ঠানত যোগদান কৰিবলৈ আহিছোঁ। মই মোৰ নিজৰ যিখিনি কাম সেইখিনি খুব সুচাৰুৰূপে মই কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ যি দক্ষতা, সেই দক্ষতাৰে মই সকলোকে সচকিত কৰি দিম। সকলোৱে মোৰ আজিৰ এই কাৰ্য দেখি সকলোৱে হাত চাপৰি বজাব আৰু মই মোৰ পৰা যিমানখিনি কৰিবলগীয়া আছে মই সেইখিনি খুব ভালকৈ কৰিম। আৰু দেখা গ'ল যে সেই অনুষ্ঠানত, সেইদিনাৰ অনুষ্ঠানত তেওঁ এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ কৰিলে, এনেকুৱা ধৰণৰ বক্তব্য ৰাখিলে, এনেকুৱা ধৰণৰ অভিনয় কৰিলে, আপুনিও থকা হ'লে সিদিনা বা ময়ো থকা হ'লে সিদিনা আচৰিত হৈ গ'লোহেঁতেন। গতিকে এইটোৱে কথা যে আপুনি নিজেই নিজৰ ওচৰত পৰাজিত হৈ যায়, নিজেই নিজক আপুনি মানি লয় যে মই ইমান পৰ্যায়ৰহে ব্যক্তি, গতিকে মোৰ দ্বাৰাতো এইবোৰ কাম নহ'ব। গতিকে সেই মানসিকতাটো আমি সলনি কৰিব পাৰোঁ।